হেল্ল' গাইছ, আমি আজি ডিগবৈলৈ যাং মানে ট্ৰেইনলৈ ৰখি আছোঁ বৰহাট প্লেটফৰ্মত। এতিয়ালৈকে অহা নাই। 9টা নে 9:30 বজাত পাবহি। তো গাইছ, ডিগবৈৰ পৰা ঘূৰি আহিছোঁ। এটা কাম হ'ল, এটা কাম নহ'ল। ভিডিঅ'টো চালে গম পাব। হাই কৰি দিয়ক। দুই দিন নাহৰ খুটিত আহি ডিগবৈ এখন পাৰ্ক হয়। ডিগবৈ তেল শোধনাগাৰ ৰিফাইনেৰীটো কিনাৰতে আছে। ডিগবৈ মাথা পানী ক'ৰ পৰা আহিছে? এইটো কি তহঁতি বনাইছিল নেকি? বহুত দূৰ ন? পানীখিনি ক'ৰ পৰা আহিছে? হা? জ্বলিব এতিয়া কেনেকুৱা মজা দেখিব ৰিফাইনটো। বন্ধুসকল, ৰিফাইনেৰীটো দেখাম বুলি ভাবিছিলোঁ। তাত মোবাইল এলাও নাই। চিকিউৰিটি বহুত টাইট, মোবাইল নিবলৈ নিদিয়ে। সেইটো কাৰণে বাহিৰৰ পৰা আপোনালোকক দেখাইছোঁ। এইটোৱেই আমাৰ ডিগবৈ তেল শোধনাগাৰ। এটা বিৰাট ডাঙৰ এলেকা। কিনাৰতে এখন পাৰ্ক। কি পাৰ্কত সোমাবি নেকি? এই নোসোমাং এতিয়া। পইচা চইচা ল'ব নেকি সোমালে পাৰ্কত? পাৰ্কত সোমাবলৈ ৰিফাইনেৰী লাইট জ্বলিছে ন? দূৰৰ পৰা চাবি না। হেৰি হয় আকৌ বস্তুটো মোবাইল এলাও নাই ন তাত। क्या नच रहा है? पानी है या क्या? हेलो क्या है? भसान देवी भसान। ये कोई का देवी भसान का भसान मिलेगा भसान। বন্ধুসকল, ভাতটো ভৰাই লওঁ, ভোক লাগিলে। ৰিফাইনেৰীটো গোটেইটো দেখাব নোৱাৰিলোঁ বন্ধুসকল, বেয়া নাপাব। মোবাইল এলাও নাই। এয়া গাহৰি। তাৰপিছত আমাৰ বিশেষ কাম এটাত গৈছিলোঁ, পাৰ্চনেল সেই কামটো হ'ল। সেইটোৱে কথা, এটা হ'ল কাম, এটা নহ'ল। ভিডিঅ'টো দেখাব পৰা হ'লে ভাল আছিলে। আজিলৈ বাই।